Hello guys, once again welcome back to Knowledge Nolbari. So guys, আপোনালোকে জানে ইলেকশনৰ বেছি দিন নাই, কেইদিনৰ পিছতে আমাৰ সাধাৰণ নিৰ্বাচন গোটেই দেশতে আৰম্ভ হ'ব। সো ইবাৰ যদি আপোনালোকে এইকেইদিন পেপাৰ বা নিউজ চাই আছে তেতিয়াহ'লে গম পাব যে ইবাৰ ইভিএমৰ লগত ভিভিপেট নামৰ এটা নতুন মেচিন দিয়া হ'ব। অল অভাৰ ইণ্ডিয়াতে যিমান ঠাইত ইলেকশ্যন হ'ব প্ৰায় সকলো ঠাইতে এই ভিভিপেট ইভিএমৰ লগত দিবলৈ চেষ্টা কৰা হ'ব। তো এই ভিভিপেট বস্তুটোনো কি আৰু ইয়াৰ ব্যৱহাৰ এইবাৰ ইলেকশ্যনত কি কাৰণে কৰা হ'ল সেইখিনি কথাই আজি আমি অলপ আলোচনা কৰিম। তে বলক আমি বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিভিপেটত যদি আমি প্ৰথম ক'ত ব্যৱহাৰ হৈছিল সেইটো যদি কথা জানিবলৈ যাওঁতে গম পাওঁ যে ছেপ্টেম্বৰ 2013 চনত নাগালেণ্ডত যি ইলেকশ্যন হৈছিল সেই ইলেকশ্যনত প্ৰথমবাৰৰ বাবে ভিভিপেট ব্যৱহাৰ কৰা হৈছিল। তো ভিভিপেটৰ ফুল ফৰ্মটো হৈছে ভোটাৰ্ছ ভেৰিফাইড পেপাৰ অডিট ট্ৰায়েল। আচলতে এইটো এটা কনফাৰ্মেশ্যন মেছেজৰ দৰে ব্যৱহাৰ কৰা হ'ব। আৰু ইয়াক মেইনলি কি কাৰণে ব্যৱহাৰ কৰা হৈছে জানেনে? যোৱা সাধাৰণ নিৰ্বাচন যোৱাৰ পিছত বহুতে মানুহে সেই কৰিছিল যে ইভিএমটো হেক কৰি পেলাই ভোটিঙৰ লগত কিবা খেলি মেলি কৰা হৈছে। মানুহে যাক ভোট দিছে সেইবিলাক ভোট বোলে সেই কেণ্ডিডেটলৈ যোৱা নাই। চ' এইবাৰ এজ এ কনফাৰ্মেশ্যন হিচাপে ভিভিপেটটো ব্যৱহাৰ কৰা হৈছে যাতে এটা নিকা চাফ চিকুণ ইলেকশ্যন এইবাৰ পাতিব পাৰি। চ' এতিয়া আমি আলোচনা কৰোঁ যে ভিভিপেট কাম কেনেকৈ কৰে। তো ভিভিপেটটো আচলতে ইভিএমৰ লগতে কানেক্ট কৰা হয়। যেতিয়া আমি ধৰক ভোটটো দিম, ইভিএমত যেতিয়া ভোটটো দিম, চ' সেই ভোটটো যিটো কেণ্ডিডেটৰ তাতে যাব ভোটাৰে আগতে গম নাপাইছিল ভোটটো দিছিল হয় গৈছে নে নাই সেইটো গম নাপাইছিল। কিন্তু এইবাৰ ভিভিপেটত কি হ'ব, ভোটাৰে যেতিয়া ইভিএমত চুইচটো টিপিব তাৰে পিছতে ভিভিপেটত এখন কাগজ ওলাই আহিব আৰু সেই কাগজখনত মানুহজনে যিটো কেণ্ডিডেটক ভোট দিছে আৰু তেওঁ যিটো পাৰ্টিক বিলং কৰে সেই কাগজ এখন ওলাই আহিব যাতে মানুহটো চিয়ৰ হ'ব পাৰে যে তেওঁৰ ভোটটো সেই তেওঁ দিব ইচ্ছা কৰা প্ৰাৰ্থীটোত তাতে গৈছে। সেই যিখন কাগজ ওলাই আহিব সেইখন কাগজ 7 ছেকেণ্ডলৈ ডিছপ্লে হ'ব, 7 ছেকেণ্ডলৈ স্ক্ৰীণত ডিছপ্লে হ'ব। তাৰে পিছত অট'মেটিক কাটা যায়, এটা তলত চিল কৰা বক্স থাকিব, সেই বক্সটোত পৰি যাব। সেই বক্সটো আমি চাব নোৱাৰোঁ, এইটো অথৰিটিয়ে চাব পাৰে। এই ভিভিপেটটো ব্যৱহাৰত আৰু এটা সহায় কি হ'ব মানুহৰ, যে ইভিএমত যিখিনি ভোট ৰেকৰ্ড হৈছে তাৰে লগত কাগজ কেইখন জমা হৈছে চিৰি পেলাই তলত, তাৰে যদি সংখ্যাটো একে থাকে এইটো পাৰ্টি ইভিএমত যিখিনি ভোট পাইছে কাগজো সিমানেই আছে, তেতিয়া যদি দুটা মিল থাকে তেতিয়া গম পাব যে ইলেকশ্যনটো নিকা হৈছে আৰু যোনে যাক ভোট দিছে সেই প্ৰাৰ্থীটোৱে তাৰ ভোট পাইছে, মাজতে একো টেম্পাৰিং হোৱা নাই বা একো গণ্ডগোল হোৱা নাই। চ' সেইকাৰণে এইবাৰ ভিভিপেট সমগ্ৰ ভাৰতবৰ্ষতে ব্যৱহাৰ কৰিব বুলি কোৱা হৈছে। চ' আপুনি এতিয়া নিজেও গম পাব যেতিয়া আপুনি ইভিএমত ভোটটো দিব লগে লগে কাষতে কাগজখন ওলাই আহিব, আপুনি যোনটো মানুহক ভোট দিছে সেই কেণ্ডিডেটৰ নাম আৰু তেওঁ যিটো পাৰ্টিক বিলং কৰে সেই ছবিটো আহি যাব আৰু আপুনি সেইটো চিয়ৰ হ'ব পাৰিব যে ইয়াত মই ভোটটো যাক দিছোঁ সি পাইছে। চ' সেইখিনিয়ে কথা, বেছি আৰু ক্ৰিটিকেল কথা বা একদম কনফিউজিং কথা নহয়, আপুনি নিজে চিয়ৰ হ'ব পাৰিব যে মোৰ ভোটটো ৰাইট মানুহ তাকে গৈছে। চ' সেইখিনিয়ে আছিল আজি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অলপ ইনফৰ্মেটিভ যেন পালে। যদি ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে গম পাওক যিহেতুকে এইবাৰ নতুন ছিষ্টেম এটা ইণ্ট্ৰডিউচ কৰিছে। সেইখিনিয়ে আৰু বাকী আৰু এইখিনিয়ে আছিল আজি, বেলেগ আৰু নাই। ধন্যবাদ।